ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ। ৰাতিপুৱাই আমি ভাগৱত পাঠলৈ গৈ আছোঁ। কালি সকাম খালোঁ, সকাম খাই এতিয়া বাইদেউ ঘৰত ভাগৱত পাঠ চলি আছে, তাত দেখা কৰিবলৈ যাওঁ। ভাবিলোঁ আপোনালোককো লৈ যাওঁ, ব'লক ভাগৱত চাব। তামুলীচিগা দলং দেখাম। এইটো তামুলীচিগা ৰাস মন্দিৰ, এইখন বজাৰ, শ্বহীদ বজাৰ, আৰু আগলৈ আছে আমাৰ তামুলীচিগা এইখন দলং। চিন্তামণিগড় খনামুখ হাঁহচৰা সংযোগী পথ দলং। তামুলীচিগা দলং, এইখন জাজি নৈ। নহয় আমি আহি ভাগত পালোঁ। এই গেটৰ জনোৱাই নাই ভাগৱতৰ উদ্দেশ্য কি আছিল। আমাৰ তামুলীচিগাৰ সৰু বাইদেউৰ ঘৰত ভাগৱত পাতিছে দুদিনীয়াকৈ, যিহেতু তেওঁলোকৰ দেউৰকো ল'ৰা এটা আছে, তাৰ ভাগনিক এই দুদিনীয়াকৈ ভাগৱতৰ আয়োজন কৰিছে। আপোনালোকো এই অকণমানিটোক আশীৰ্বাদ দিব, সি যাতে সুস্থ সবল হয়। আমি আহি চাকি বন্তি জ্বলালোঁ, সেৱা সৎকাৰ কৰি তাতে অলপমান দেৰি বহিলোঁ। আমাৰ লগত মানুহজন গৈছিলে, মানুহজনে ভাগৱতত অকণমান কীৰ্তন কৰিলে, অলপমান কেতিয়াবা কৰে আৰু কীৰ্তন কৰিলে, আৰু আমি তাতে বহি চাহ জলপান খাই অলপমান দেৰি বহি আকৌ ঘৰলৈ আহিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, সি যাতে সোনকালে সুস্থ হয়, তাৰ দেহাৰ সকলো ৰোগ ব্যাধিবোৰ দূৰ হয় যাতে, তাকে আপোনালোকৰ ওচৰতো কামনা কৰিম। লগতে ভাগৱতৰ কেইটামান দৃশ্য আপোনালোকক দেখালোঁ দিনে ৰাতিয়ে, যিহেতু মই খন্তেক দেৰি কাৰণেহে গৈছিলোঁ। ৰাতি আৰু দিনৰ দৃশ্য কেইটামান মই দেখালোঁ। ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। সহায় কৰিলেহে আগবাঢ়িব পাৰিম। মই যিমানখিনি জানো, যিমানক কমেণ্ট কৰোঁ বা ছাবস্ক্ৰাইব কৰিছোঁ, তাৰ তুলনাত মই বহুত পিছ পৰি আছোঁ। হয়তো মোৰ চেনেলটো সৰু কাৰণে চাব, সেই হেতুকে চাগে মোৰ চেনেলটো চোৱা কম হৈছে। প্লিজ চাব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ ৰূপজ্যোতিয়ে, বাই বাই।